হেল্ল' এভৰিৱান, মই ৰশ্মি। আশা কৰোঁ সকলো ভালে আছে। তো আজি ডেইলি ভ্লগটো ষ্টাৰ্ট কৰোঁ। অৰ্গেনিক কুমকুমৰ সেন্দুৰটো ব্যৱহাৰ কৰোঁ এমেজনৰ। अच्छी को भी लेके आना, ठीक है? मम्मी भी मम्मी कहाँ है? हाँ हाँ, घर में है। हाँ অকণমান ছোৱালীজনীক দেখিছে যে তাই হৈছে য়োগী। তাই মোৰ ৰুমত আহিলে যাব নিবিচাৰে, পাপৰ নোখোৱাকৈ যাব নিবিচাৰে। তো এক্সামো চলি আছে, সেইকাৰণে তাইক নিবলৈ আহিলে। তাইক মই বিস্কুট দুটা হাততে দি পেলাই পঠিয়াই দিলোঁ আৰু। মই ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি লওঁ। এতিয়া ভাততে আলু দিছোঁ আৰু বেছি একো কৰা নাই আজি। কেতিয়াবা এনেকৈ খায়ো ভাল লাগে, নহয়নে বাৰু? আমি অসমীয়া মানুহ, তো ভাততে আলু দি খাই বহুত ভাল লাগে। সৰুতেতো বহুতেই খোৱা হয়। মই ইয়াত বি জলকীয়া তেল দি খাইছোঁ। মোৰ মাজুবাই বনোৱা। গৰম বন্ধত ল'ৰাটোক লৈ পেলাই ইয়ালৈ আহিছিলে, তেতিয়া লৈ আহিছিলে। সাঁচি সাঁচি অকণ অকণকৈ খাই থাকোঁ আৰু মাৰ ভাত বনালে। বি জলকীয়া গোন্ধটো পালে বহুত ভাল লাগে। ইয়াত কিন্তু বহুত বি জলকীয়া পায় দেই, এভেইলেবল। সেইযোৰৰ আগটো চিলাব লাগে দহি বটিবৰ কাৰণে। অকণমান বাৰু চিলাব আছেই, কিন্তু মানে কি হ'ল, ইয়াত খুলি প্ৰব্লেম। তো আজি কিবা বৰষুণে, ছানডে পাওঁনে নাই চাওঁ। ছানডে যদি যাওঁ তেন্তে গুলি দোৱানি কৰি পেলাই লৈ যাম, নহ'লে চাৰিটা কিনিবগৈ লাগিব। এতিয়া মই বৰষুণত ছাতিটো লৈ চিলাব যাম। তলতে মই দেখাই আছোঁ ক'ত। দেখিছেনে বনাই থকা বিল্ডিংটো? তাত গ্ৰাউণ্ড ফ্ল'ৰত আছে দোকানখন। এই বিল্ডিংটো দেখিছেনে? এই কাষত এইটোতে আছে। উদাহি আছে, তলতে আছে। আৰেনে নাই এতিয়া? নোৱাৰিলেতো ৰিক্স নলওঁ বাৰু, কাৰণ বহুত দামী কাপোৰ। अंकल, मुझे ना ये आपको सिलवाना था। ये थोड़ा वीडियो होगा, थोड़ा वीडियो ना। कितना टाइम लगेगा? अभी तो 2 बजे बाद ही होगा, 2 बजे बाद लेना पड़ेगा। 2 बजे के बाद। বৰষুণ দি আছে পুৰা। নহ'লে চিলোৱা 2টা বজাৰ পাছতহে পাৰিব। কাপোৰটো মই থৈও আহিব নোৱাৰোঁ। মই ভাবিছিলোঁ লগতে লৈ যাম, চিলাই পেলাই লৈ আহিম। কামকেইটাকে কৰি লওঁ। মই কৰা কাপোৰযোৰৰ দহি কাম আছে, চিলাবলৈ গৈছিলোঁ যে চিলোৱা নহ'ল। আকৌ 2টা বজাত মাতিছে। চাওঁ মই এতিয়া দহিখিনিৰ কাৰণে ৰেডি কৰি লওঁ আৰু দহিখিনি। ৰাতিপুৱা বাদাম আজি ভাত খালোঁ যে, সেইকাৰণে বাদামখিনি ৰাতিপুৱা পানী খাই দিলোঁ। এতিয়া কেইটামান আছে খাইছোঁ। খাই কামকেইটা কৰি লওঁ আৰু। মই ইয়াত দীঘলীয়া চাইজৰ বেঙেনা 2টা লৈছোঁ। তাতে তেল সানি পেলাই কাটি লৈছোঁ। কাটি লৈ পেলাই মই 2টা তাত জলকীয়া দিছোঁ আৰু 2 ফুটা নহৰু পুৰি লওঁ। পুৰি পেলাই আজি ইয়াৰে চব্জি বনাম। ইয়াতে এটা মই বিলাহীও পুৰিম বাৰু। বিলাহী এটাও পুৰি লৈছোঁ চব্জিৰ কাৰণে। পুৰি মই বাকলি গুচাই
পুৰি থোৱা বিলাহীটো মই বাকলি গছে এনেকৈ কাটি লৈ পিঁয়াজ লৈছোঁ, পুৰা জলকীয়া দুটা এনেকৈ ভাঙি লৈছোঁ, পুৰা নহৰু দুফুটা এনেকৈ অলপ থেতেলি লৈছোঁ। এতিয়া কেৰাহীটো গৰম হ'বলৈ দি এতিয়া মই পিঁয়াজ দি দিম। এতিয়া মই ইয়াত নহৰুকণ দি দিম, অকণ ভাজি ল'ম। এতিয়া মই গোটেইখিনি সামগ্ৰী দি দিম। ইয়াত সোৱাদ অনুসৰি নিমখ আৰু হালধি দিম আৰু অকণমান জিৰা গুড়ি দিম, তাকে সিমানেই আৰু একো দিব নালাগে। হালধি দিছোঁ, নিমখ দিছোঁ আৰু অকণমান জিৰা গুড়ি দিছোঁ। এতিয়া ভাজি আমাৰ খাবৰ কাৰণে ৰেডি হৈ যাব। এনেকৈও বনাই খাবচোন, ভাল লাগে। ট্ৰাই কৰিলে কেনেকুৱা হয় মোক এবাৰ কমেণ্ট কৰি ক'বচোন। চালাডত আছে এটা ডাঙৰ চাইজৰ তিয়ঁহ, পিঁয়াজ, জলকীয়া, ৰঙা বুট আৰু দৈ। আটাইখিনি মই এখন কাঁহীত লৈ লৈছোঁ। দৈখিনি ইয়াত দি দিছোঁ। ইয়াতে মই এতিয়া অলপ ক'লা নিমখ দিম, সোৱাদ অনুসৰি ক'লা নিমখ দিছোঁ। এতিয়া আটাইখিনি সানি ল'ম। আপোনালোকেও এবাৰ বনাই চাবচোন আৰু মোক কমেণ্ট কৰি ক'ব দৈ দিয়া চালাড কেনেকুৱা লাগে খাই। দৈ যিখিনি দাঁত পায় সেইখিনি মই চাকৰিৰে চাকি লওঁ আৰু পানীখিনি পেলাই নিদিওঁ, মই খায়েই দিওঁ বাৰু। দৈ মোৰ বাবাই বহুত ভাল পায় আৰু ময়ো বহুত ভাল পাওঁ। ফল আৰু দৈ দুইজনৰ একদম প্ৰিয়। যদি নাই খোৱা এবাৰ বনাই চাব আৰু মোক কমেণ্ট কৰি ক'ব। এচামুচ পিচি লোৱা পিঁয়াজ, 2 চামুচ চাটু, এচামুচ বাঁহৰ গাজ, গাজখিনিতে তেল আৰু বি জলকীয়া মিলোৱা আছে। আটাইখিনি এতিয়া সানি ল'ম। ক'লা নিমখ, পিটিকা, বৰিয়াৰ ভাতত আছে দৈ চালাড, জিকা, বেঙেনা ভাজি, দালি আৰু ভাত। অলপ কাপোৰ ধুবলৈ আছিলে, কাপোৰখিনি ধুই ল'লোঁ। তাৰপিছত মানুহজন ডিউটিৰ পৰা অহা নাই কাৰণে মই অলপ চাদৰ ওপৰৰ পৰা ভিউটো দেখুৱাওঁ বুলি ক'লোঁ। তাৰপিছতে দেখিলোঁ সৰু সৰু ল'ৰা ছোৱালী কিছুমানে খেলি আছে। মই সিহঁতৰ ওচৰতে গৈ পেলাই অকণমান সময় পাৰ কৰিলোঁ। আমাৰ আজি ভাত খাওঁতে সন্ধিয়া 7টা বাজিলে। ডিউটিৰ পৰা অহা দেৰি হ'ল, একেবাৰে আহিলে, সেইকাৰণে অলপ দেৰি হৈ গ'ল। তাৰপিছত আমি অলপ বজাৰ কৰিবৰ কাৰণে ওলাই গ'লোঁ। তেতিয়া বৰষুণ একদম ৰোমেণ্টিক ৱেডাৰ, লাভলি বিউটিফুল কাপল। বৰষুণ বতৰ এনজয় কৰিবলৈ ওলাই আহিছোঁ। একদম ধুনীয়া বতৰ। এয়া মনজিত দৌৰি আছে আগফালে। মনজিত বহুত দিন শাক খোৱা নাই নেকি বাৰু আমি? মই যে কৈছিলোঁ বি জলকীয়া বহুত পায়, দেখিছে এনেকৈ যে বজাৰখনত বহুত বি জলকীয়া পায়। আৰু ইয়াত ফ্ৰেছ মাছৰুমটো ইয়াত পেকেটিংকৈ কিনিবলৈ পায়। এয়া দেখিছেনে মেথুনৰ ষ্টিক হয়, শুকুৱাই পেলাই এনেকৈ বেচে। মই আপোনালোকক দেখুৱাম বুলি ভিডিঅ'টো কৰিব গ'লোঁ। এনেকৈ বহুত দোকান আছে আৰু শুকান মাছৰো এনেকৈ দোকান আছে। ছানডে মাৰ্কেট আছে আমাৰ ওচৰতে। ছানডে মাৰ্কেটত এনেকুৱা শুকান মাছৰ এখন বজাৰেই হৈ যায়। সকলোখিনি কৰি আমি ঘৰলৈ উভতি আহিলোঁ। আহি পালোহি। এয়া গুড় আধা কেজি আৰু মাছৰুম অলপ লৈ আহিলোঁ। বৰষুণ বতৰ একদম শ্বিলঙৰ নিচিনা, একদম সৰু সৰু টোপাল বৰষুণৰ ধুনীয়া ৱেডাৰ। কিন্তু সেই আৰু অলপ বোকা চোকা বেছি আৰু বৰষুণ বতৰটো বোকা হ'বই দিয়কচোন। কিন্তু ভাল লাগে এনেকুৱা বতৰত, মানে এনেই অলপ খোজকাঢ়ি আহিলোঁ, বজাৰো কৰি আহিলোঁ। ভাল লাগিলে, ৰোমেণ্টিক ৱেডাৰ একদম পূৰা অলপ বৰষুণ। অৰুণাচলত শ্বিলঙৰ ৱেডাৰ এনজয় কৰি থকা নিচিনা লাগিছে, ধুনীয়া। তাৰপৰা সেয়াই আৰু আহি পালোঁ। এতিয়া ভৰিয়া চৰিয়া ধুওঁ, অলপ বোকা হৈ আহিছে ভৰিয়া।
দেই ঠিক আছে বাই। আজি মানে আমি সন্ধিয়াতে ভাত খালোঁতো সেইটো কাৰণে এতিয়া মানে চিপছ 2 পেকেট আৰু চকলেট দুটা লৈ আহিছোঁ। এয়া খাই শুই থাকিম আৰু আজি শ্বৰ্টকাট। বাই বাই, গুড নাইট।